নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টিএচ জব অন্য জব ইনফৰমেশ্যন ভিডিঅ'লৈ হয় বন্ধুসকল অক্টোবৰ মাহতে আপোনালোকৰ লৈ অতিকৈ ভাল খবৰ কাৰণ 84,864টা পদ নতুনকৈ মুকলি হ'ব আৰু ইয়াতে আবেদন আপোনালোকে কৰিব এইটো আপোনালোকৰ বাবে সোণালী সুযোগ তো ইয়াতে বয়স অৰ্হতা কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু কোন বিভাগত কিমানখিনি পদ থাকিব সকলোখিনি জনাম তো তাৰ আগতে আপোনালোকৰ এটাই ৰিকুৱেষ্ট যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো হয় বন্ধুসকল এই প্ৰথমৰ বাবে আমাৰ যিটো সিলেকশ্যন প্ৰচেছ থাকিব তো ইয়াতে আমাৰ 2024ত আপোনালোকৰ এই ৰিক্ৰুটমেণ্টসমূহ হ'ব আৰু ইয়াতে যিটো আমাৰ কম্পিউটাৰ বেচিক টেষ্ট হ'ব যিটো CBT তাৰপিছত ফিজিকেল এজেণ্ডাৰী টেষ্ট হ'ব PST ফিজিকেল ইফেঞ্চাৰী টেষ্ট PET ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট তাৰপিছত আপোনালোকৰ ৰিমেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত ফাইনেল আপোনাৰ মেৰিট লিষ্টখন মুকলি হ'ব আৰু এই প্ৰথম আহিছে আমাৰ ষ্টেট সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিটো SSC ফালৰ পৰা য'ত আমাৰ লাষ্ট ডেট আপোনাৰ 28 ডিচেম্বৰ আৰু ইয়াতে আপোনাৰ অতিকৈ ভাল খবৰ আপোনালোকৰ 84,866টা আপোনাৰ পদ মুকলি হ'ব হয়তো ইয়াতে কমো হ'ব পাৰে হয়তো আপোনালোক আৰু পদ বঢ়াই দিব পাৰে তো এইটো আমাৰ যিটো কনষ্টেবল JD আপোনালোকৰ যিটো জেনেৰেল ডিউটিত আপোনাৰ পদ হয় অনলাইন যোগে আবেদন হ'ব ইয়াতে চেলাৰী আপোনালোকে 25 পৰা 69 লৈকে আপোনাৰ চেলাৰী হ'ব আৰু অল ইণ্ডিয়ান এইটো পষ্ট হয় আৰু এই পদসমূহ আমাৰ কেটাগৰী ওয়াইজত এটা ভাগ কৰি আছে য'ত CRPF ফালৰ পৰা 29,283টা পষ্ট BSFৰ পৰা 19,987টা পষ্ট ITB ফালৰ পৰা 4,142 SSBB ফালৰ পৰা 8,273টা পষ্ট CISF ফালৰ পৰা 19,475টা পষ্ট আৰু আসাম ৰাইফলৰ বাবে 3,706টা আপোনাৰ পদ হৈছে আৰু ইয়াতে হয়তো আপোনাৰ পদ বাঢ়িব পাৰে আৰু হয়তো কমিব পাৰে কিন্তু বঢ়া চান্স ইয়াতে বহুত বেছি আছে আৰু এই পদসমূহ আবেদন কৰিবলৈ আমাৰ বয়সৰ সময়সীমা 18 পৰা আপোনাৰ 23 ইয়াৰ হ'ব আৰু ইয়াতে ইতিমধ্যে ফুল নটিফিকেশ্যনখন ইয়াতে আপোনালোকৰ 24 লৈকে দিয়া হৈছে কিন্তু ইয়াতে সময়সীমা আৰু বঢ়াই দিয়া চান্স আছে আৰু এই পষ্টত আবেদন কৰিবলৈ হ'লে যিটো আমাৰ ফিজিকেল টেষ্ট হ'ব ইয়াতে আপোনাৰ হাইটটো 170 সেন্টিমিটাৰ থাকিব লাগিব আৰু ফিমেলৰ বাবে 157 সেন্টিমিটাৰ চেষ্ট আপোনালোকৰ 80 থাকিব লাগিব আৰু 5 ইঞ্চি আপোনালোক ফুলাই দিব লাগিব আৰু যিটো আমাৰ অল কেণ্ডিডেট বিলং আপোনালোকৰ 162.5 সেন্টিমিটাৰ থাকিব লাগিব মেলৰ আৰু চেষ্টটো আপোনাৰ 76 আৰু 81 সেন্টিমিটাৰ হ'লে হ'ব আৰু ফিমেলৰ বাবে 150 সেন্টিমিটাৰ হ'ব লাগিব আৰু নৰ্থ ইষ্টৰ বাবে মেল হাইটৰ আপোনালোকৰ 157 সেন্টিমিটাৰ হ'ব লাগিব আৰু চেষ্টটো 80 আৰু চেষ্টটো 78ৰ পৰা 83 আপোনালোকৰ হ'ব লাগিব আৰু ফিমেলৰ বাবে যিটো আমাৰ হাইট আছে 147.5 সেন্টিমিটাৰ হ'ব লাগিব তো এইখিনি আছিল আপোনাৰ চেষ্টৰ আৰু ইয়াতে আপোনাৰ যেটো ৰানিং কৰিব লাগিব ইয়াতে 5 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব দিব আৰু সময়সীমা দিব 24 মিনিট আৰু ফিমেল কেণ্ডিডেটৰ 1.6 কিলোমিটাৰ দিব 8 মিনিট 30 সেকেন্ড আপোনালোকৰ সময়সীমা বান্ধি দিয়া হৈছে তো এইটো অতিকৈ ভাল খবৰ কাৰণ এইবাৰ বহুতো আপোনালোক পদ মুকলি কৰি দিছে আৰু এই পদমৰ যেটো আমি ষ্টাৰ্টিং ডেট আপোনালোকৰ 24 নৱেম্বৰৰ পৰা আপোনালোকৰ ইয়াতে আৰম্ভ হ'ব আৰু ইয়াতে যেটো আমাৰ ডেটসমূহ ইয়াতে মেনশ্যন কৰিছে যেটো SSC CBT এক্সামৰ বাবে আপোনাৰ ডেটসমূহ ইয়াতে 21 20 21 22 23 তো এন্ট্ৰি ইয়াতে আপোনালোকৰ ডেটসমূহ কৰা যায় আৰু যখন এডমিট কাৰ্ড আপকামিং দেখাইছে আৰু আৰম্ভ হৈ যোৱাৰ পিছত আপোনালোক এডমিট কাৰ্ডসমূহ দেখিব পাৰিব তো এইটো অতিকৈ ভাল খবৰ যিসকল বন্ধু SSC বাবে ৰৈ আছিলে তো ইয়াতে বহুখিনি পদ মুকলি কৰা হৈছে তো যিমান পাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব যেন সকলোৱে গম পায় তো আজিলৈ এইখিনি আছিলে জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ